खत्म हो गया, दुकानें पूरा खत्म हो गया। अरे वो घर से भी बचाओ न लोग। ये दुकान वाला है। নহয় নাই যেতিয়া জুই জ্বলি আছিলে হেল্ল' कर रहा है उसे पर्ची कपड़ा डाल देना है काम को लगा ঘটনা খবৰ পাই আমিও আহি পালোঁ, আপুনিও আহিছে। হয়, হয়। দেখিলে আৰু কি ধৰণে জুইটো সংঘটিত হ'ল আপুনি? এইটো আমাৰ জানা মতে এইটো চাৰ্কিট হৈছে আৰু 5টা ৰুম আছিলে, 2টা ভাড়া আছিলে, একটা খালী আৰু একটা দোকান ঘৰ। এই বহুতখিনি চব যিমান লোকচান হৈছে, মানুহকেইটা চব হাজিৰাতে গৈ আছিলে, তো ঘৰত মানুহ নাছিলে, তো ঘৰটো চাৰ্কিট হৈ জ্বলিছে। তো এতিয়া পানী এই ডিমাপুৰ পৰা বি পানীত গাড়ী আহিছে, বকাইৰ পৰা আহি এইবিলাক নিমানিমি কৰি পুলিচ থানাৰ পৰা বি আহিছিলে। এই কেতিয়াকৈ আমি চাই মেলি এতিয়া চব মানে ৰিপৰ্টটো বনাই আমি দিম বুলি আমাক থানা মানুহ কৈ কিনে গৈছে। এতিয়া ছাৰ জানিব পৰা মতে নথি পত্ৰ সহকাৰে আৰু টকা পইচাও জ্বলিছে বুলি খবৰ পাইছে। টকা পইচা জ্বলিছে বহুতখিনিৰ। 2টা ঘৰৰ আছিলে, হাজিৰা কৰে সিহঁতি ফেক্টৰীত। তো সিহঁতি এইটো ল'ৰা পোৱালি এডমিশ্যন কাৰণে পইচাটো গোটাই ৰাখিছিলে, তো এইটো জ্বলি গ'ল। আৰু যিমান চাউলি দালি আছিলে চব জ্বলিলে, কাপোৰ কানি যিমান আছিলে চব জ্বলিছে বুলি আমি এতিয়া দেখি পাইছোঁ। আৰু খাৰিয়া বস্তিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, সেই বিষয়লৈ আপুনি কি ক'ব? অগ্নিকাণ্ডৰ কিছুমান আগত হৈ গ'ল, আধা ঘণ্টামান হ'ল। এতিয়া মালিকে ঘৰত কোনো নাছিলে, কাম ধান্দাত ওলাই গৈছিলে। আৰু ৰুম আছিলে 5টা, তাৰপিছতে দোকান আছিলে এটা, ভাড়াতীয়া 2টা আছিলে, আৰু মালিকে এটা ৰুমত আছিলে। গোটেইখিনি সা সম্পত্তি আৰু মাটিৰ কাগজ আৰু ডকুমেণ্টছ যিমান যি আছে সকলো জ্বলি শেষ হৈ গ'ল। তাৰপিছতে 5 লাখতকৈ অধিক তাৰ সম্পত্তি জ্বলি শেষ হৈ গ'ল। দুখিত কথা। জুই লগাৰ কাৰণটো সেইটোৱে হ'ল কি চাৰ্ট চাৰ্কিট হৈ গ'ল, কাৰেণ্টৰ পৰা লাগিলে। আমি জানামতে আমি সেইটোৱে জানিলোঁ কি কাৰেণ্টৰ পৰা লাগিলে। এতিয়া ফায়াৰ ব্ৰিগেড আহিছে, কিন্তু বহুত দেৰিকৈ আহি পাইছে। যেতিয়া জ্বলি শেষ হৈ গ'ল তাৰপিছত ফায়াৰ ব্ৰিগেড আহিছে। আমাৰ গাঁৱৰ ৰাইজে সৰু ডাঙৰ মিলি কিছুমান সহায় কৰিলে, তথাপিও আমি বচাবতো নোৱাৰিলোঁ। কিন্তু গোটেইখিনি জ্বলি শেষ হোৱাৰ পিছতহে আমাৰ ফায়াৰ ব্ৰিগেডটো আহি পাইছে। ছাৰ, মানুহৰ কিবা ক্ষয়ক্ষতি হৈছে? মানুহ একো ক্ষয়ক্ষতিটো হোৱা নাই, কিন্তু যিমান যি ঘৰত চাই সম্পত্তি আছিলে সকলো জ্বলি শেষ হৈ গ'ল। সেইটোতো মই নাজানো দেই, মই দোকানতে যাই কিনে থাকিছোঁ। কেতিয়া হ'ল টাইমটো? কি ক'ব, টাইমটো ইমান এনেকুৱা 10:30 পাৰ হৈছে নেকি, 11 বাজি। ঘৰটো আপোনাৰ নিজৰ আছিল? নিজৰ। আপোনাৰ নাম? সঞ্জীৱ কুল্লু। এনে জনাটো কিমান লাখ টকাৰ সম্পত্তি জ্বলি গৈছিল? 6-7 লাখ হ'ব। মানুহৰ কিবা ক্ষতি হৈছে নেকি? এনেকুৱাতো একো হোৱা নাই। কিন্তু ভাড়াতীয়া ৰুম আছিলে বুলি আমি গম পালোঁ। ভাড়াতীয়া আছিলে। কি ক'ব এতিয়া আপুনি? কি ক'ম আৰু, মই ক'বলৈতো একো নাই।